নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ মই গাফাৰ হুছেইন আজিৰ ভিডিঅ' লৈ আহিছো গ্ৰেড 4 অসম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিসকল কেণ্ডিডেট গ্ৰেড 4 পাছ কৰিছিল তেওঁলোকৰ বাবে এই ভিডিঅ'টি যদি মোৰ ভিডিঅ'টি পছন্দ কৰিছে তেন্তে লাইক কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিব কিয়নো মোৰ চেনেলত সকলো ধৰণৰ চাকৰিৰ বিজ্ঞাপন এডমিশন স্কলাৰশ্বিপ সম্বন্ধে বিজ্ঞাপন দি থকা হয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খন্তেক আগতে 4:17 এটি টুইট কৰিছে যে দ্য ৰেণ্ডমলাইজেশ্যন এণ্ড এলোকেশ্যন অফ ডিপাৰ্টমেণ্ট ফৰ দ্য ছাকচেছফুল কেণ্ডিডেট অফ গ্ৰেড 4 পোষ্ট completed today at the Assam Administrative Staff Colleges in the presence of observers. Appointment letter distribution will take place on 11th May at 3 p.m. in Guwahati. অহা 11 মে'ৰ 3 বজাত গুৱাহাটীত তেওঁলোকৰ এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিব যিহেতু ছাকচেছফুলি কেণ্ডিডেটসকলৰ ৰেণ্ডমাইজেশ্যন আৰু এলোকেশ্যন এইবিলাক হৈ গ'ল ৰেণ্ডমলি তেওঁলোকৰ পোষ্টিংবিলাকৰ কাম সম্পূৰ্ণ কৰিছে বুলি জনাইছে আৰু এই কামখিনি কৰিছে আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজে আৰু অহা 11 মে'ত 3 বজাত গুৱাহাটীত এপইণ্টমেণ্ট দিব বুলি টুইট কৰিছে ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে